হঠাৎ গভীৰ হৈছে নেকি মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মাজৰ শীতল যুদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত গৃহমন্ত্ৰী অমিত শাহৰ গুডবুকত টুকুৰিয়াইছে নেকি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীতকৈ এটা খোজ আগত দিয়াৰ চেষ্টা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুবিন গাৰ্গৰ ন্যায় প্ৰদান গৌৰৱ গগৈৰ প্ৰত্যাহ্বানতকৈ সোণোৱালহে হৈছে নেকি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মূৰৰ কামৰণি বিগত প্ৰায় 2 মাহ ৰাজ্যৰ ৰাজনীতি অস্থিৰ হৈ আছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ ৰাজ্যৰ ৰাজনীতি সলনি হৈ যাব পাৰে বুলি দিছপুৰত তুমুল চৰ্চা এই চৰ্চাই আৰু অধিক গুৰুত্বতা পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কিছু কাৰ্যকলাপক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ বিশ্বস্ত 10 গৰাকী ব্যক্তিৰ যদি তালিকা প্ৰস্তুত কৰা হয় তেন্তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো অন্তৰ্ভুক্ত হ'ব স্বাভাৱিকতে সৰ্বানন্দ সোণোৱালৰ বিভাগে বিদেশী ৰাষ্ট্ৰক লৈ কোনো কাৰ্যসূচী অনুষ্ঠিত কৰিলে প্ৰধানমন্ত্ৰী উপস্থিত থাকে তাতে হেয়া যদি সাগৰৰ লগত জড়িত হয় তেন্তে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱাটো অৱধাৰিত কিন্তু এইবাৰ সৰ্বানন্দ সোণোৱালে যেন নিজৰ কৌশল হলালে এবাৰ মুম্বাই বন্দৰত অনুষ্ঠিত ইণ্ডিয়া মেৰিটাইম উইক 2025 লৈ প্ৰধানমন্ত্ৰীক নহয় গৃহমন্ত্ৰী অমিত শাহক কিয় আমন্ত্ৰণ জনালে সৰ্বানন্দ সোণোৱালে ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতিত সৰব চৰ্চা নিৰ্বাচনলৈ 4 মাহ বাকি থকা অৱস্থাত সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী মোদীতকৈ অমিত শাহক সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ অৰ্থ কি স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে সৰ্বানন্দ সোণোৱাল উভতি আহিব নেকি ৰাজ্যৰ ৰাজনীতিলৈ বিহাৰৰ নিৰ্বাচনী ফলাফলে সলনি কৰিব নেকি ৰাজ্যৰ ৰাজনীতি অমিত শাহ আৰু সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠতা বৃদ্ধিৰ পাছত ৰাজনৈতিক মহলত পুনৰ চৰ্চা চলিছে দুই হেভিৱেট নেতাৰ মাজত ভিতৰি চলি থকা মনস্তাত্ত্বিক যুঁজৰ কথা সৰ্বানন্দ সোণোৱালৰ হঠাৎ তৎপৰতা মূৰৰ কামৰণি হৈ পৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ উপৰি বিটিচিৰ শেহতীয়া পৰিষদীয় নিৰ্বাচনত বিপিএফৰ হাতত বেয়াকৈ পৰাস্ত হোৱাটোৱে বাহিৰত দেখুৱালেও হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে অস্থিৰ কৰি তুলিছে ৰাজ্যৰ ৰাজনীতিত নিজকে চাণক্য বুলি ভবা মুখ্যমন্ত্ৰীৰ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে হাতৰ পৰা শেহতীয়াকৈ ওলাই যোৱাৰ উপক্ৰম ঘটিছে প্ৰমোদ বড়োৰ ইউপিপিএল দলো জনজাতিকৰণৰ দাবীত আন্দোলনৰত হৈ উঠিছে উজনিৰ 6 জনগোষ্ঠীৰ সংগঠনবোৰ তাৰোপৰি মাহ ধৰি হুংকাৰ দিয়াৰ পিছত গৌৰৱ গগৈৰ বিৰুদ্ধে 10 ছেপ্টেম্বৰত এছআইটিৰ প্ৰতিবেদনৰ নামত ফ্লপছৰ বিষয়টোও ৰাজ্যৰ সন্মুখত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ কথাৰ মূল্যহীন কৰি তুলিছে সেয়েহে হাতে খুতৰাই মিলি দিল্লীত বৰ্তমান বেকফুটত আছে নেকি হিমন্ত বিশ্ব শৰ্মা হয়তো সম্প্ৰতি নিজৰ দলৰ ভিতৰতে চলি থকা এনে মনস্তাত্ত্বিক যুঁজ আৰু সৰ্বস্তৰৰ ৰাজ্যৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়ৰ প্ৰবল দাবীটোও চৰকাৰখনক অস্বস্তিত পেলাইছে যাৰ বাবেই যেন ৰাজ্যৰ ইচ্ছাৰ বিপৰীতে গৈও এতিয়া কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে মুখ্যমন্ত্ৰীয়ে প্ৰায় পৰস্পৰ বিৰোধী মন্তব্য দিয়া পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এনে পৰস্পৰ বিৰোধী মন্তব্যসমূহ দল চৰকাৰৰ লগতে ৰাজ্যখনৰ বাবেও শুভ নহয় অৱশ্যে ৰাজনীতিৰ দৃশ্যপট হঠাৎ পৰিৱৰ্তন ঘটাটো কোনো নতুন কথা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এবাৰ যেন হঠাৎ সুযোগ বুজি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৌশলী ৰাজনীতিৰ আশ্ৰয় লৈ পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24